ঘোষণা পত্ৰ জমা দিব লাগিব, যিখন সেলফ ডিক্লেৰেশ্যন বুলি কোৱা হয়। এই ঘোষণা পত্ৰ এটা পৰ্টেলত আপলোড কৰা হ'ব। এই ঘোষণা পত্ৰ সন্নিবিষ্ট তথ্য সন্দৰ্ভত ভৱিষ্যতে কোনো ধৰণৰ অভিযোগ উত্থাপিত হলে আৰু সেই অভিযোগ সত্য প্ৰমাণিত হলে চাকৰিয়াল গৰাকীৰ বিৰুদ্ধে বিভাগীয় তথা আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অসম চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক সকাহ দিয়াৰ উদ্দেশ্যে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে। আৰু সেই খবৰ এই মুহূৰ্তত আমি দৰ্শকক জনাইছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে অতি ভাল খবৰ। কিন্তু এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচ ভেৰিফিকেশ্যন বিচাৰি এতিয়াৰ পৰা আপুনি আৰু হাবাথুৰি খাব নালাগে, থানাই থানাই গৈ হাবাথুৰি খাব নালাগে, অসুবিধাৰো সন্মুখীন নহয়। অসম চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিবনুৱা যুৱক যুৱতীলৈ বৃহৎ সকাহ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বৃহৎ সকাহ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আমি সেই খবৰ টাইমত দৰ্শকক জনাইছো চৰকাৰী চাকৰি যোগদানৰ বাবে প্ৰয়োজন নহয় পুলিচ ভেৰিফিকেশ্যন। এতিয়াৰ পৰা চৰকাৰী চাকৰিত পুলিচ ভেৰিফিকেশ্যন বাধ্যতামূলক নহয় আৰু পুলিচ ভেৰিফিকেশ্যনৰ বাবে আপুনি অসুবিধাৰো সন্মুখীন নহয়। পুলিচ ভেৰিফিকেশ্যনৰ পৰিৱৰ্তে আপুনি জমা দিব লাগিব ঘোষণা পত্ৰ। এই বৃহৎ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক উপকৃত কৰিব এই সিদ্ধান্ত। আৰু চাকৰিৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে যোগদানৰ পূৰ্বে জমা দিব লাগিব ঘোষণা পত্ৰ। এই সিদ্ধান্ত